बाक्सा जिल्लानि पन्चायत आरो गामि जौगाखां बिफाननि बानजायनायाव स्कुटि राननाय हाबाफारि खुंदों। बाक्सा जिल्लानि मुसुलपुराव दिनै पन्चायत आरो गामि जौगाखां बिफाननि बानजायनायाव आसाम सार्डे मेला 2022खौ बेखेवनाय जायो। बे आसाम सार्डे मेला 2022खौ बेखेवनानै होयो आसाम सरकारनि केबिनेट मन्थ्रि उरखाव ब्रह्मआ। बाक्सा जिल्ला पन्चायत आरो गामि जौगाखां बिफाना आसाम रायजोआरि गामियारि थांना थानायनि राहा मिशन बाक्सा जिल्लानि बानजायनायाव खुंफुंनाय बे मेलायाव बाक्सा जिल्लानि जौगाखां खोन्दोनि सिङाव गासै सा 223 मुलाम्फागिरिफोरनो रायजो सरकारनिफ्राय हरनाय स्कुटिफोरखौ राननानै होनाय जायो। दिनैनि बे हाबाफारियाव रायजो सरकारनि मन्थ्रि उरखाव ब्रह्म, बिटिसिनि बुंथिगिरि कातिराम बर', मावफुं सोद्रोमा राकेश ब्रह्म, धर्म नारायण दास, जिल्ला बेंगिरि मासान्दा मागदालिन पार्टिनजों लोगोसे गोबां मुलाम्फागिरिफ्राबो बाहागो लादोंमोन। তেখেতসকলৰ ইনিচিয়েটিভত আজি বাক্সা জিলাত স্কুটি বিতৰণ কৰা হৈছে। জীৱিকা হকী, বেংক হকী, বীমা হকী, পশু হকী সেইসকলক প্ৰায় 213জন হকীসকলক স্কুটি বিতৰণ কৰাৰ এটা আঁচনি আছিলে। আৰু আজি আনুষ্ঠানিকভাৱে আমি চবে মিলি ৰাকেশ ব্ৰহ্ম আছে, ধৰ্ম নাৰায়ণ দাস আছে, কাতিৰাম বড়ো আছে, বিটিচিৰ EM আৰু স্পিকাৰ, আৰু আমাৰ মন্টু বড়ো আছে, ডেপুটি কমিশ্যনাৰ, PD চবেই থাকে। 20জনক আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছোঁ। জীৱিকা হকীসকলৰ এটা প্ৰধান ভূমিকা আছে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত। আৰু মহিলা সবলীকৰণটো বাদ দি পেলাই গ্ৰাম্য অৰ্থনীতি উন্নতি নহয়। তো লক্ষপতি মহিলা আমি বনাব লাগে গাঁৱে গাঁৱে। প্ৰতিজন মহিলাই লক্ষপতি হওক, তেতিয়া আমাৰ পৰিয়াল, আমাৰ গাঁও সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব। কাৰণ আজি দেখিছোঁ পুৰুষ মানুহৰ তুলনাত মহিলাসকলে বেংক লোন ল'লেও বেংক লোনটো ঘূৰাই দিয়ে আৰু তেওঁলোকে সফলো হয়। আজি মাইক্ৰ' ফাইনেন্সৰ অধীনত কৰোণাৰ কাৰণে বহুত মহিলা ভুক্তভোগী হ'ল, তথাপিও তেনেকুৱা বহুত মহিলা ওলাই আহিল যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোনটো পৰিশোধ কৰিছে আৰু তেওঁলোকক আকৌ লোন দিয়া হ'ল। আজি হ'লে একেবাৰে দিব পৰা নাই, তেওঁলোকক মুক্ত কৰা হ'ল, লোন মুক্ত কৰা হ'ল চৰকাৰে। তো জীৱিকা হকীসকলক আকৌ সবল কৰিবৰ কাৰণে আৰু সক্ৰিয় কৰিবৰ কাৰণে স্কুটি প্ৰদান কৰা হৈছে, যাতে তেওঁলোকে অফিচৰ পৰা গাঁৱে গাঁৱে ঘূৰা আৰু নিজৰ ঘৰলৈ যোৱা আৰু যাৱতীয় কাম কাজ কৰাৰ ক্ষেত্ৰত অহা যোৱা যাতায়াতৰ কাৰণে সহায়ক হয়। ক্ষমা কৰিব, আমাৰ মন্ত্ৰী ছাৰৰ পৰা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কণিকা বড়ো আহি থাকিব লাগে। কণিকা বড়ো,